Hello and welcome back to another vlog, New Year, new vlog. আৰু পোনপ্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াৰ শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ। নতুন বছৰৰ প্ৰথম দিনটোত মই কি কৰিলোঁ এই গোটেইখিনি এটা ব্লগত ইনক্লুড কৰিছোঁ, তো আপোনালোকে শেষলৈ চাব বুলি আশা ৰাখিলোঁ। আৰু আজি ৰাতিপুৱাই ওলাই আহিছোঁ দিনটো পূৰা ঘূৰিম বুলি। ক'ত যাওঁ কি যাওঁ একো আইডিয়া নাই, একো ডেষ্টিনেশ্যন নাই, কিন্তু যিহেতু নতুন বছৰৰ প্ৰথমটো দিন সেইকাৰণে প্ৰথমতে মন্দিৰ দৰ্শন কৰিব লাগিব। ইমান বেছি ভগৱান ভক্ত মই নহয় বাৰু, কিন্তু যিহেতু বছৰৰ প্ৰথমটো দিন গোটেই বছৰটো তেওঁৰ আশীৰ্বাদ লাগিব। আই জাষ্ট হোপ कि वो इस साल मुझे मार्गदर्शन करे, क्योंकि पता नहीं जिंदगी के किस मोड़ पे वो मुझे ऐसे तक खिला खिला के लेके जा रहे हैं। पर इस साल नहीं, बस इसलिए पहले दिन ही मैं उनके दर्शन करने के लिए आ गया, तो थोड़ा सा ज़्यादा हो गया, सॉरी। আৰু আমি ফাৰ্ষ্ট আহিছোঁ নলবাৰী খাজৰা আশ্ৰমত। আমি য'ত ডাঙৰ শিৱ মন্দিৰটো আছে তাত আহিছোঁ। আৰু মই ইয়াতে প্ৰায় 2 বছৰমান পিছত আহিছোঁ, সেইকাৰণে অকণমান ডেভেলপমেণ্ট দেখিছোঁ। আৰু যিহেতু ৰাতিপুৱা আহিছোঁ মানুহ অকণমান, আৰু ইয়াৰ চাকি ধূপ কিনিবৰ কাৰণে লাইন পাতি আছোঁ। ঘণ্টা ৰখি চাকি ল'লোঁ। চাকি লৈ এতিয়া আৰু এই তাত চাকি জ্বলাম। চাকি জ্বলোৱা ক'ত আছে? হা? ওপৰত। আমাৰ আমি সেৱা লোৱা কৰি উঠি আহিলোঁ। যাই আছোঁ, ক'ত যাম নাজানো, আমি কিন্তু যাম, ক'ৰবাত যাম, ফুৰিম অলপ। কেমেৰামেন একদম ভয় ভয়কৈ যাই আছে। কেমেৰামেন ভয় ভয়কৈ মানে বহুত আৰু মই ইয়াতে প্ৰথমবাৰ আহোঁতে এইবিলাক নাছিলে, এতিয়া এইবিলাক নতুনকৈ বনাইছে, কিন্তু মোৰ ভিতৰত যোৱা নহয়। চুলিখিনি বৰ প্ৰব্লেম দি আছে, আই ডোণ্ট ন' কিহৰ কাৰণে। চুলি বহুত লম্বা হৈছে কাৰণে চাগে। আৰু মন্দিৰৰ পৰা ওলাই আহি আমি সোমালোঁ এখন ফুলৰ দোকানত, মানে যিহেতু 1 জানুৱাৰী মোৰ লগৰটোৱে তাৰ প্ৰেয়সীৰ কাৰণে গোলাপ কিনিছে। ভাল ভাল ভাল, হামে কিয়া, হামে তো ইন সব চিজো সে কোই লেনা দেনা হি নেহি। আমাৰ চাগে আজি প্ৰথমবাৰ আহিও পাইছোঁ আৰু ৰেল গেট উঠাইও দিছে। মানে এনে প্ৰায় আমি যেতিয়াই আহোঁ ৰেল গেট পেলাই দিয়ে, মোৰ ক্ষেত্ৰত যেনেকুৱাই হয়, আজি ইয়াৰ লাগ ভাল চাগে। আকৌ খোৱা খাই অহা নাই যিহেতু, এতিয়া ফাৰ্ষ্ট কিবা এটা খাই লওঁ। আজি মানে দিনটো ফুৰিম বুলি ভাবি আছোঁ, নেক্সট ক'ত যাওঁ চাওঁ আৰু। সে হেল্ল' টু মাই নিউ পিম্পল, নিউ ইয়েৰ গিফ্ট। আৰু আমাৰ নেক্সট ডেষ্টিনেশ্যন কহুৱা ৰিজৰ্ট। ভাগ্য ভাল আগত গাড়ী নাই, নহ'লে বগা হৈ গ'লো হয়। ফ্ৰী পাউডাৰ। আমি গৈ আছোঁ বৰ্তমান কহুৱা ৰিজৰ্ট, আৰু আজিতো চাগে পূৰা ফুল পিকনিকৰ মানুহ হ'ব তাত। আমি বাৰু পিকনিক খাব নাযাওঁ। কহুৱা ৰিজৰ্ট আমাৰ নলবাৰীৰ একদম ফেমাছ ৰিজৰ্ট, ইয়াতে পিকনিক খুব আহে। আমি বাৰু পিকনিক খাব অহা নাই, আমি এনেই যাম। মোৰ অৱস্থা বেয়া হৈ গৈছে, ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ। পইচা দিব লাগিব চাগে, কিমান বা দিব লাগে গম নাপাওঁ। চালো চালো চালো। খাব আহিছে জানুৱাৰী 1 তাৰিখ, ভাল লাগে বাৰু এনেকৈ লগে ভাগে সকলোৱে খালে। পাতৰ ফাকে ফাকে নদী চাব আহিছোঁ, নদী পূৰা হাগিব গৈছে, পূৰা হাগিব গৈছে। তো আমি মানে চাব আহিছোঁ ইয়াতে, যাতে কোনো যাতে মদ চদ নাখায়, বানদালি নকৰে। যিটো কৈছোঁ আমি পুলিচ হয়। साले का खोपड़ी तोड़ साले का। ओके इग्नोर इग्नोर इग्नोर
ইগনোৰ দিছ অল বাকী ধুনীয়া হেল্ল' কৈ দেই মোৰ ছাবস্ক্ৰাইবাৰ্ছখিনিক হেল্ল' কৈ দেই হাই নমস্কাৰ নতুন বছৰৰ শুভেচ্ছা দিলোঁ চবকে অঁ ই মোৰ স্কুল ফ্ৰেণ্ড আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ নতুন বছৰ কেনেকৈ গ'ল ভালেই গ'ল আশা কৰিছোঁ চবৰে ভাল যাব লাগে সেইবোৰ কমেণ্ট কৰি জনাই দিব কাৰ কেনেকুৱা গ'ল আৰু এতিয়া 3টা বাজিবৰ হ'ল তো ক'ৰবাত গৈ ভালকৈ খাই লৈ ক'ত যাওঁ চাওঁ আৰু পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা আৰু আমি ভাত খাবলৈ সোমালোঁ ন খোৱাত কোনেও বাৰু ন খাবলৈ নামাতিলে সেইকাৰণে আমি নিজেই ন খোৱাত আহিলোঁ আৰু ই ক'লে ন খোৱাত বোলে ভাল হয় তো বলক ন খোৱাত খাওঁগৈ ভাত ন খোৱা মই চশমাযোৰ কৰিছোঁ পকেটত আৰু অলৰেডি 3:30 হৈ গ'ল আৰু মোৰ বেয়া ভোক লাগিছিল ৱেইট কৰি আছোঁ পানী খাই আছোঁ কেতিয়া আহিব ভাগৰ লাগিছে বহুত ভোক লাগিছে কিন্তু গেছ উঠিছে মাথা বিষ এণ্ড ফাইনেলি দ্য ৱেইট ইজ অভাৰ আমাৰ খানা আহি গ'ল আমি অৰ্ডাৰ কৰিছিলোঁ থালি আৰু লগত আছিল হাঁহৰ মাংস কাৰণ মোৰ হাঁহৰ মাংস খাব খুব মন গৈ আছিল খা বাবা খা আৰু মোৰ খোৱা লোৱা হৈ গ'ল হেণ্ড ৱাছ কৰি আহিলোঁ কিন্তু মই খাব নোৱাৰিলোঁ বেয়া গেছ উঠি গ'ল কাৰণ ৰাতিপুৱাৰ পৰা খালী পেটত আছিলোঁ তাৰপিছত যিটো মিঠাই খাইছোঁ বহুত বেছি মিঠা আছিল আৰু মই মিঠা বেছিকৈ খালে নাজানো কিয় গেছ বেছি হৈ যায় বাৰু খানা ভালেই আছিল আৰু ষ্টাফ ভাল হোটেলৰ ইণ্টেৰিয়ৰ ভাল তো আপোনালোকে নিশ্চয় ভিজিট কৰিব আৰু মই খাই লৈ ওলাই অহাৰ পিছত ইহঁত দুটা আমাৰ পিছে লাগি আছিল তো এপেকেট বিস্কুট কিনি সিহঁত দুটাকো দি দিলোঁ খাবৰ কাৰণে আৰু বৰ ভাল পাইছে সিহঁত দুটাই খাই আৰু বছৰৰ প্ৰথমটো দিনৰ সূৰ্যাস্ত এয়া ঘৰ যাই আছোঁ এতিয়া ঠাণ্ডা লাগিল অলপ ঠাণ্ডা লাগিছে কাৰণ ৰ'দটো গ'ল আৰু চুলি পূৰা ধূলা খাইছোঁ চুলিৰ অৱস্থা নাই আৰু সঁচাকৈ খুব বেছি ভাল লাগিল নৱবৰ্ষৰ প্ৰথমটো দিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে পূৰা ঘূৰিলোঁ মন্দিৰ গ'লোঁ ক'ৰবাত খালোঁ ল'লোঁ ভাল লাগিল এটা অভাৰঅল ফাৰ্ষ্ট ডে ভালেই গ'ল কিন্তু এতিয়াহে বেমাৰ হ'ব কাৰণ ঠাণ্ডা লাগি আছে কাৰণ আমি দিনত আহিছিলোঁ যিহেতু চাৰ্টটো পিন্ধি আহিছিলোঁ মই জেকেট আনিব নহ'ল লগত মোৰ হেলমেট নাছিল পূৰা ঠাণ্ডা খালোঁ সন্ধিয়া হৈ আহিল যিহেতু বেচেৰা দিনত কিনা গোলাপ দুটা বেয়া হৈ গ'ল সেইকাৰণে সন্ধিয়া আকৌ দুটা কিনি আমি গুচি আহিলোঁ আৰু অহাৰ সময়ত আমি সোমালোঁ ভি মাৰ্কেটত আৰু ভি মাৰ্কেটত সোমালে মোৰ কিবা নহয় কিবা এটা লোৱা যাবই মানে দূৰৰ পৰা জেকেট এটা দেখি ভাল লাগিল কাৰণে ৰখি দিলোঁ কিন্তু জেকেটটোৰ প্ৰাইচটো মই ভবাতকৈ বহুত ওপৰত সেইকাৰণে চাৰ্ট এটা ভাল লাগিল সেইকাৰণে চাৰ্টটো লৈ ল'লোঁ নিউ ইয়েৰ গিফ্ট চেল্ফ গিফ্ট আৰু ঘৰ আহি পাই চিধাই জুইৰ ওচৰত বহিছোঁ আৰু আজি আমাৰ ঘৰত জুই পোৱা মানুহ বহুত বেছি ৰ'ব সকলোকে দেখাই আছোঁ আৰু এইখিনি সময়ত মোৰ আইতালৈ খুব বেছি মনত পৰিছিল কাৰণ আমি আইতা থাকিলে এনেকৈ আমি গোটেইবিলাক একেলগে এনেকৈ জুইৰ ওচৰত বহি থাকোঁ আৰু এইবাৰ আইতা নাই আৰু এয়া আছিল নতুন বছৰৰ ভ্লগটো আপোনালোকে সকলোৱে শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ আৰু